হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় বহুত ভাল আৰু মোৰ খবৰো ভালেই। চ' এইকেইদিন গা বেয়াৰ কাৰণে 2-3 দিন মানে ভিডিঅ' মানে আটকি গৈছে, চ' দিব পৰা নাই এডিট কৰি। চ' আজি ভাবিলোঁ ভালকৈ এডিট কৰি কেনে দিওঁ আৰু গোটেইখিনি ভিডিঅ' চাব। ইহঁতৰ বৰষুণ নিদিয়াৰ বাবে কেনেকৈ ইহঁতে মানে পানী আনি কেনে ইহঁতে গা ধুই আছে, গোটেইখিনি ভিডিঅ' চাব। গাইজ ইফালে ইমান ধামাকা এনজয় কৰিছে, মানে কি কওঁ আৰু 20 মিনিটৰ ভিডিঅ' কাটি কেনে মই 1 মিনিটৰ ভিডিঅ' বনাই দিছোঁ। ইমান দেখুৱাটো সম্ভৱ নহয় গাইজ, মানে কি কৰে। ইফালে যিমানে মানুহ আহিছিল চবকে ভিজাই আছিল, খালি মোক এৰি কেনে। কিয় জানেনে? মই ভিডিঅ' বনাই আছিলোঁ কাৰণে মানে মোক ভিজোৱা নাছিল, চবকে ভিজুৱাইছে। আৰু পুৱাতে আমাৰ সিমান ভালকৈ নাস্তা কৰা হোৱা নাছিল, সেইকাৰণে মানে খিচিৰি মই বনাইছিলোঁ খাবৰ কাৰণে। কিন্তু সেইটোৰ ভিডিঅ' বনোৱাৰ কিহত গৈ কেনে গাইজ খিচিৰিবিলাক একেবাৰে ঠাণ্ডা হৈ গৈছে। আৰু ইফালে সন্ধিয়া মই টোপনিৰ পৰা উঠি কেনে চাওঁ গাইজ, মোৰ গোটেই ভালপোৱা খোৱা বস্তুবিলাক আনিছিল আলহীবিলাকে। আইচক্ৰীম, চিংৰা আৰু মিষ্টি কিবা আৰু বহুত কিবা খোৱা বস্তু আনিছিলে, কিন্তু মোৰ মনত নাই এতিয়া। মানে ক'লোঁ নহয় 2-3 দিনৰ ভিডিঅ', চ' সেইকাৰণে মানে অলপকৈ দেখুৱাই আছোঁ, ইমান দেখুৱাটো সম্ভৱ নহয়। আৰু ইফালে মোৰ বা যাব আলহী খাবৰ কাৰণে। আলহী খাব গ'লেতো অলপমান কিবা বস্তু লৈ কেনে যাবই লাগিব জানেই। চ' সেইকাৰণে আম্মা পিঠা আৰু কিবা হাতৰ চেৱাই আৰু যি নহওক কিবা বনাব। চ' মোক দিছিল নাৰিকল ৰুকিবৰ কাৰণে, কিন্তু মই আৰু এনেকুৱা মানে ক'ব গ'লে মানে আদিখলামী টাইপৰ মানে কথা হ'ব যে নাৰিকল ৰুকিব নোৱাৰোঁ। তাৰপিছত যি নহওক মোৰ ৰুকিব পোৱা নাই কাৰণে বায়ে ৰুকি আছে। তাৰপিছত বাই ইফালে মানে কৈ আছিল যে এইবাৰে ফাৰ্ষ্ট আৰু লাষ্ট, মানে মোক এইফালে মানে শিকিব লাগিব আৰু নেক্সট টাইম আৰু তাই বোলে নকৰে, এইবাৰে ফাৰ্ষ্ট তাই মানে কৰি কেনে দিব আৰু। চ' তাৰপিছত মই আৰু এই নাৰিকলৰ ৰুকাৰ পৰা আৰু অলপমান চেনি দি কেনে মই মানে সৰুৰে পৰা খাওঁ আৰু। মানে এইটো মানে আদিখলামী টাইপৰে কথা, মানে ধৰিব গ'লে মানে কি কওঁ আৰু। চ' মানে যাৰ যিটো মানে সৰুৰে পৰা অভ্যাস আৰু খায়, চ' মই মানে সৰুৰে পৰা এইটো খাওঁ আৰু চামুচেৰে খকৰাই কেনে খাওঁ। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আম্মাৰ মানে নাস্তা বনোৱাত মানে বেয়া হৈ গৈছে। কিয় বা বনোৱাতে আম্মা বেয়া কৰিছে না চাউলৰ গুড়াটোৱে বেয়া, মানে কিবা ক'ব নোৱাৰোঁ, নতুন চাউলৰ কাৰণে নেকি, সেইকাৰণে এনেকুৱা বেয়া হৈছে হাতৰ চেৱৈবিলাক। যি নহওক, আৰু ইফালে মোৰ বা যাবৰ কাৰণে ইমাৰ্জেঞ্চি, মানে পূৰা স্পীডকৈ কৰি দিব লাগে তাক সোনকালে। চ' মই অলপকৈ তাৰ চুলিবিলাক তেৰা বেৰাকৈ অলপ কেঁকৰা না, চ' সেইকাৰণে কৈছিল যে অলপমান খালি ওপৰৰ পৰা খালি চিধা কৰি দিয়া। তাৰপিছত মই দিলোঁ আৰু ইফালে বেগ চেক ৰেডি, আৰু মই বেগ লৈ কেনে থিয় হৈ আছোঁ। মোক খালি বাৰ বস্তু আনিবৰ কাৰণে দিয়ে, মানে মোৰতো খং উঠি গৈছে, মানে কি কওঁ আৰু। ভালকৈ ভিডিঅ'ও বনাব পৰা নাই আৰু ইফালে ব্যস্ত। তাৰপিছত ই মোক মাতি কেনে লৈ আহিলে যে বেগটো ধৰিবৰ কাৰণে। তাৰপিছত মই ভিডিঅ' বনাই আছোঁ, মানে সি মানে খং কৰি আছে যে মোক দিয়ে বেগটো, তোমাক মাতিলোঁ যিটো কাৰণত সেইটো কাম তুমি নকৰিলা। আৰু মোৰ নানা ইফালে আজান দিয়াৰ লগে লগে মানে নানাক ভাত লাগিব। যদি 8:30 পৰা অলপমান যদি 9টামান বাজিছে, নানা ডাইৰেক্টকৈ কৈ দিব মই ভাত নাখাওঁ বুলি কেনে, চিধাই কৈ দিব। আৰু আমি ইফালে আহিছোঁ ৰিজৰ্টত, মানে সৰু সুৰা এটা পাৰ্টিয়ে ধৰিব গ'লে, মানে ছেকেণ্ড ইয়াৰৰ মানে ৰিজাল্ট মানে ভাল হৈছিল আমাৰ ফ্ৰেণ্ডবিলাকৰ। চ' সৰু সুৰাকৈ এটা পাৰ্টি ৰাখিছে। আৰু এইবিলাক চাওক কিমান ধুনীয়া, মানে মই ভালকৈ ভিডিঅ' বনাব পৰা নাই, কিয় গম পায়নে? মই চব সময় মানে মই ভিডিঅ' লৈ থাকোঁ। চ' সিহঁতে মানে কৈ আছে যে আমাৰ ভিডিঅ' নল'বা, বেয়া কথা হ'ব। বহুতবিলাক ফ্ৰেণ্ডক ক'ব লগা আছিল, কাকো কোৱা নাছিলোঁ। মানে আমি কেইজনমান গৈছিলোঁ, 5-6জনমান গৈছিলোঁ। চ' মানে বেয়া কথা হ'ব, আৰু বহুত ফ্ৰেণ্ড আছিল, তাহাঁতেও ক'ব পাৰে যে আমাক মাতা নাই। চ' সিহঁতে মানে নোকোৱাকৈ পাৰ্টি দিয়াৰ কাৰণে মানে সেইকাৰণে মানে ভিডিঅ'ত মানে উঠাব দিয়া নাই আৰু। যি নহওক, আৰু মোৰ মোবাইলটো লুকাই কেনে ৰাখিছিল, মানে ভিডিঅ' কৰিব নিদিয়ে। তাৰপিছত মোৰ খঙে উঠি গৈছে। তাৰপিছত যি নহওক, তাহাঁতক কাকোৱে উঠা নাই, খালি ময়ো অকলে মানে অলপমান মানে বস্তুবিলাক মানে দেখুৱাই আছিলোঁ। আহাৰ সময়ত মোবাইল দিছে, মানে কি কৰোঁ, ইমান খং উঠি গৈছে মোৰ। যি নহওক, অলপ চলপকৈ লৈছোঁ আৰু ৰিলচ বনাবৰ কাৰণে দিছিলোঁ। সিহঁতে ৰিলচ পৰ্যন্ত বনাই দিয়া নাই, কয় নিদিওঁ বনাই কেনে, এইবিলাক এৰিব নালাগে, বহুত বেয়াকৈ আমি গালি শুনিম। চ' তাৰপিছত নিদিল আৰু। যি নহওক, যিখিনি পালোঁ সেইখিনি মানে বনাইছোঁ আৰু অলপ চলপকৈ। নিদিয়েই বনাই আৰু কেনেকৈ দেখুৱাম কওক ভালকৈ। তাৰপিছত ইফালে মোবাইলটো পৰ্যন্ত কাঢ়ি কেনে ৰাখি দিছে। আৰু এতিয়া আমি যাবৰ কাৰণে ওলালোঁ ঘৰত, মানে সিমান ভালকৈ মানে হোৱা নাই আৰু পাৰ্টিটো, মানে যিখিনি ভাবিছিলোঁ সেইখিনি হোৱা নাই আৰু, মানে মোবাইলটোৱে নাই আৰু কেনেকৈ কওঁ আৰু। আৰু ইফালে মই ঘৰ আহি পালোঁৱে ঘৰ। আৰু ইফালে নেক্সট দিন পুৱা আম কাটি আছিল,
মানে মই আম কাটি আছিলোঁ ভাইটিৰ পৰা লৈ কেনে মই নাখাওঁ ভাইটিয়ে খাব চ' মোৰ গা ভাল নহয় সেইকাৰণে মানে আম্মা খাব মানা কৰিছে আৰু এইটো ট্ৰেণ্ডত চলি আছে কিন্তু চবে কাপোৰ লৈ কেনে একে গছত মাৰি আছে ক'ত কি কৰি কৰি কেনে মানে পাথৰত মাৰি মাৰি কেনে মানে ভিডিঅ'বিলাক মানে বনাই বনাই এৰি আছে মানে ময়ো ভাবিলোঁ অলপমান পলিথিনত লৈ কেনে ভিডিঅ' বনাওঁ চ' বাই বাই আজিৰ কাৰণে এইখিনিয়ে আছিল আকৌ নেক্সট ভিডিঅ'ত লগ পাম আৰু সিফালে বাহঁত আম্মাহঁত ক'তবা যাবৰ কাৰণে ওলাই আছে চ' বাই বাই আজিৰ কাৰণে এইখিনি আছিল বাই